দুখ কষ্টই মানুহক হতাশ কৰে, কিন্তু দুখ কষ্টই মানুহক মনোবলো দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়। জীৱনত সকলোৱে আপোনাক আঘাত কৰিব। কাৰ আঘাতৰ বিষ মূল্যৱান, আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব, যিয়ে আপোনাৰ জীৱনটোক নতুন গতি প্ৰদান কৰাত সহায় কৰিব। আনৰ প্ৰশংসাত ভুল যোৱাটো মূৰ্খামি। নিজেই নিজৰ মনত সুন্দৰ হওক, পবিত্ৰ হওক। সুখ কি? সুখ হৈছে প্ৰেম, অনুগ্ৰহ আৰু কৃতজ্ঞতাৰে প্ৰতি মিনিটত জীৱনটো জীয়াই থকাৰ এক আধ্যাত্মিক অভিজ্ঞতা। কল্পনাই সৃষ্টি কৰে। যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ পৰক আপোনাৰ পৰিচয়। প্ৰথমে নিজক ভাল পাবলৈ শিকক। এই পৃথিৱীত যিকোনো কাম কৰিবলৈ আপুনি সঁচাকৈয়ে প্ৰথমে নিজকে ভাল পাবই লাগিব। যদি আপুনি সুখেৰে জীৱন যাপন কৰিবলৈ বিচাৰে, তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক নহ'ব। জীৱনটো নিজকে বিচাৰি উলিওৱাৰ বাবে নহয়, নিজকে সৃষ্টি কৰাৰ বাবেহে জীৱন। জীৱনে সদায়েই পৰীক্ষা লয়, কিন্তু এই পৰীক্ষা হয় নিজকে আৱিষ্কাৰৰ বাবে, মনৰ শক্তি অটুট ৰখাৰ বাবে। জীয়াই থাকিবলৈ জীৱন এটাই, সঠিকভাৱে জীয়াই থাকিবলৈ কিন্তু এটা জীৱনেই যথেষ্ট। হাঁহিয়েই জীৱনৰ মূল মন্ত্ৰ। নিজেও হাঁহক আৰু আনকো হহুৱাওক, তেতিয়াহে জীৱনত সুখী থাকিব পাৰিব। পৰিস্থিতি সলনি হয়, আপোনজনেও এৰি গুচি যায়, কিন্তু জীৱনটো থমকি নৰয়। জীৱনে নিজৰ গতিত আগবাঢ়ি গৈ থাকে। পৰিয়ালবোৰ গছৰ ডালৰ দৰে। আমি বিভিন্ন দিশত বিকশিত হওঁ যদিও শিপাটো এডালেই। জীৱনটো এটা মুদ্ৰাৰ দৰে। আপুনি ইয়াক আপুনি বিচৰা ধৰণে ব্যয় কৰিব পাৰে, কিন্তু কেৱল এবাৰহে। জীৱনত আশা সদায় ৰাখিব। আশাবোৰে আপোনাক জীয়াই থাকিবলৈ উৎসাহ দিয়ে। আৱেগৰ সৈতে খেলা নকৰিব। জীৱনে ক্ষমা নকৰিব। শেষ মানেই শেষ নহয়, শেষ এক নতুনৰ আৰম্ভণিহে।